নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল জুলফিজ ব্লগৰ আৰু এটা ভিডিঅ লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ দিনটো ঘৰতে আছিলোঁ। মোৰ বন্ধু এজনৰ বিয়া সন্ধিয়া মাতিছিলে, কিন্তু এতিয়া 4টামান বাজিছে, অলপ দেৰিও হৈ গ'ল। লগৰ এজনে ফোনো কৰিছে সোনকালে যাব লাগে, গতিকে বিয়াখন খাবলৈ যাম। গতিকে আজি আপোনালোকক বাকী মোৰ এই ভিডিঅ'ৰ লগত থাকক, গোটেই প্ৰক্ৰিয়াটো আপোনালোকক দেখুৱাওঁ। দেৰি হৈ গ'ল, খুব সোনকালে ওলাব লাগে। Sandal jo money person korisu পইচা ওলাই ললো। এতিয়া মই সিধা ঢিং পাম। ঢিং আসলতে নগাঁও জিলাৰ ঢিং বুলি ক'লে সবেই চিনি পায়। মোৰ গাঁৱৰ পৰা ঢিং যাওঁতে বাটত এটা গাঁও পোৱা যায়, সেইটো চহৰীয়া বুলি কয়। এতিয়া মই যিখন গাঁৱৰে গৈ আছো, আমাৰ ট্ৰাইবেল মানুহ, বড়ো মানুহ ইয়াতে। স্বাধীনতাৰ পিছত এতিয়ালৈকে এইখন গাঁৱৰ পৰা কোনো কেছ থানাত ৰেজিষ্টাৰ হোৱা নাই। সঁচা কথা কৈছো মই, মানে ভাৰত স্বাধীন হোৱাৰ পিছত এইখন গাঁৱৰ কোনো কেছ ওচৰতে এটা আৰক্ষী পহৰা চকী আছে, তাতে ৰেজিষ্টাৰ্ড হোৱা নাই আজিলৈকে। তাৰ মানে এছিয়াৰ ভিতৰত এইটো সৰ্বপ্ৰথম গাঁও। এইটো অসমৰ সকলো মানুহে হয়তো নাজানে, মই কথাটো আপোনালোকক আকৌ কৈছো। এইখন আপোনাৰ চহৰীয়া বটাবাৰী বুলি কয়। মানে ঢিং পোৱাৰ আগতে এই গাঁওখন, আমাৰ নগাঁও জিলাৰ ঢিং পোৱাৰ আগতে গাঁওখন। গতিকে এই গাঁওখনত এতিয়ালৈকে স্বাধীনতাৰ পিছত কোনো কেছ থানাত ৰেজিষ্টাৰ্ড হোৱা নাই, অৰ্থাৎ মানুহবিলাক খুব শান্তিপ্ৰিয়। আজিলৈকে হোৱা নাই। এছিয়াৰ ভিতৰত এইটো সৰ্বপ্ৰথম গাঁও। গতিকে বহুত ডাঙৰ কথা এইটো, আৰু আমি এইটোলৈ বহুত মানে গৌৰৱ অনুভৱ কৰোঁ। সঁচাই মানুহবিলাক ইমান শান্তিপ্ৰিয় হ'ব লাগে, কাৰণ আজিকালি যি অত্যাচাৰ বাঢ়িছে সমাজতে কওক, য'তেই নাযাওক কিয়, পৃথিৱীৰ চব ঠাইতেই। আৰু আপুনি চাওক গাঁওখন কিমান গ্ৰীণ, কিমান মানে গছ গছনিৰে ভৰা। মানুহবিলাক খুব শান্তিপ্ৰিয় মানুহ। কোনো দিন ইয়াত কোনো কেছ তেনেকুৱা একো হোৱা নাই। ট্ৰাইবেল মানুহ, বড়ো মানুহ গোটেইখিনি এইখন গাঁৱত। খুব বেছি হ'লে পপুলেশ্যন আছে আপোনাৰ 2022-25। পপুলেশ্যন নহয়, মানে ভোটাৰ। আৰু পপুলেশ্যন বুলি কওঁতে সৰু ল'ৰা ছোৱালী লৈ পেলাই আৰু বেছি হৈ যাব। একজেক্টলি হিচাপটো মই নাজানো, কিন্তু এইখন মানে গোটেই কাহিনীটো গাঁওখনৰ এনেকুৱা। আজিলৈকে কোনো কেছ থানাত ৰেজিষ্টাৰ হোৱা নাই। তাৰমানে মানুহবিলাক কাজিয়া পেচাল নকৰে। যদিও কিবা সৰু সুৰা হয়, তেখেতসকলে বহি পেলাই, সামাজিক ব্যৱস্থাটো ইমান ভাল, বহি পেলাই গোটেই মানে আলোচনাৰ মাধ্যমেৰে গোটেই বস্তুটো সমাধান কৰি দিয়ে। গতিকে যিসকলে জনা নাছিলে তেওঁলোকক মই জনাই দিলোঁ বস্তুটো। এইখন গাঁৱৰ একদম সীমা বাছ। এইখিনিতে বিয়াঘৰত দিবৰ কাৰণে গিফ্ট এটা লওঁ বুলি ভাবিছোঁ। ঢিঙতে আমাৰ চিনাকি দোকান, তাতে সোমালোঁ, সৰু গিফ্ট এটা ল'লোঁ দৰা কইনাক দিবৰ কাৰণে। এতিয়া ওলালোঁ, বহুত দেৰি হৈ গ'ল। ফোন কৰি আছে আৰু এজন ৰখি আছে যে মোৰ কাৰণে। এতিয়া মই যেটো ৰাস্তাত গৈ আছো আৰু এটা ইনফৰমেশন আপোনালোকক দি দিও
এই ৰাস্তাটোত আপোনাৰ এই ৰাস্তাৰ কাষতে হিমাদাহৰ গাঁওখন হিমাদাহ বুলি ক'লে অসমত হয়তো আজি চিনি নোপোৱা মানুহ নাই গতিকে এই গাঁওখন হিমাদাহৰ আপোনাৰ গড়ৰ কাষেদি গৈছে মানে হিমাদাহৰ গাঁওখনৰ লগতে এই ৰাস্তাৰ কাষতে আৰু এইটোৱে মেইন ৰাস্তা ঢিঙৰ পৰা আহোঁতে আৰু চাওক ৰাস্তাৰ কি অৱস্থা অসম চৰকাৰে এইটো গুৰুত্ব দিব লাগিছিলে এটলিষ্ট হিমাদাহক যেতিয়া ইমান প্ৰমোশ্যন দিলে ইমান অসমৰ গোটেই অল অভাৰ ৱৰ্ল্ডৰ মানুহে হিমাদাসক গম পালে বা চৰকাৰেও দিলে কিন্তু তেখেতৰ গাঁৱলৈ যোৱাৰ ৰাস্তাটো অন্তত ঠিক হ'ব লাগিছিলে আমিতো অন্তত তেনেকৈ ভাবোঁ এইটো যিটো ৰাস্তা গৈছে কাষেদি এই ৰাস্তাখন এইটোহে হিমাদাহৰ গাঁৱলৈ যায় আগৰ গাঁওখনেই খুব বেছি দূৰ নহয় ইয়াৰ পৰা খুব বেছি 100 মিটাৰ হ'ব কিন্তু এনেকুৱা জেগাৰ ৰাস্তাটো ইমান বেয়া হ'ব নালাগিছিলে আচলতে মই ক'ব খুজিছিলোঁ যে হিমাদাহ যেতিয়া ইমান নাম দিছে অসমত ভাৰতবৰ্ষক ইণ্টাৰনেশ্যনেল পৰ্যায়ত গোটেই পৃথিৱীক যেতিয়া চিনাকি কৰাই দিলে মানে কি বহুতখিনি অৱদান আছে গতিকে ইমানখিনি অৱদান থকা এগৰাকী ব্যক্তিৰ ঘৰত যেতিয়া আমি যোৱাৰ বাটটোৱে যদি ভাল নাথাকে এইটোতো ইমান ভাল কথা নহয় মোৰ লগৰজন ৰখি আছে এনেও দেৰি হৈ গ'ল এয়া চাওক গাড়ীলৈ ৰখি আছে মোৰ গাড়ীটো থৈ পেলাই তেখেতৰ গাড়ীত উঠিম মই আহি বিয়াগড় পাই গ'লোঁ এতিয়া গাড়ীখন পাৰ্ক কৰি পেলাই বিয়াগড়ত সোমাই যাম বিয়াগড়ত সোমাই যিটো গছ দেখিলোঁ এয়া চাওক সন্মুখত ইমান ধুনীয়াকৈ বনাইছে মানে এইটো নেচাৰেল গছ কিন্তু ভিতৰত ৰাখি পেলাই খুব ধুনীয়াকৈ এইটো বনাইছে খুব ভাল লাগিল পৰিৱেশটো চাই বিভিন্ন চিনাকি মানুহ পালোঁ এয়া মোৰ লগৰ কেইজন আছে ধুনীয়া কইনা খুব ভাল লাগিল তেখেতৰ গড় সজাই খুব ভাল লাগিলে আহি পেলাই পৰিৱেশটো চাই পেলাই আৰু দৰাও খুব ধুনীয়া দেখনীয়া খুব ভাল লাগিছে গোটেই পৰিৱেশ এণ্টায়াৰ যিটো পৰিৱেশ এইটো খুব ধুনীয়া খুব ভাল লাগিল মোৰ বন্ধু ৰায়হানুদ্দিন আমাৰ হলগুৰি গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছে জামাতুৰ ৰহমান আমি চবেই একেলগে খুব কথা চথা পাতিলোঁ এয়া মোৰ ভাইটি বিয়াঘৰত খাই বৈ ৰাতি 8টামান বজাত গৰমোৱা হ'লোঁ গোটেই ভিডিঅ'খন চাই আপোনালোক কেনে পালে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু মোৰ চেনেলত যদি নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ শুভৰাত্ৰি